এতিয়া আমাৰ অটোনমাছ কাউন্সিল ইলেকশ্যন হ'ব, তাতো আমি ভাগ ল'ম। গতিকে আম আদমি পাৰ্টি অসমত দীঘলীয়া প্লানিং কৰি আহিছে। গুণী তাই কংগ্ৰেছ ত্যাগ কৰি আম আদমি পাৰ্টি জইন কৰিছে। গণেশ তাই ললিত পাৰ্কী, টংকেশ্বৰ তাই প্ৰহ্লাদ পাৰ্কী, সুশান্ত দীপক, আব্দুল কৰিম খান। 2024 আমাক আমি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক প্ৰাইম মিনিষ্টাৰ হিচাপে চাব বিচাৰোঁ। গতিকে তাত আমি শ্বৰ্ট টাৰ্ম পলিটিক্স কৰিবলৈ অহা নাই, আমি দীঘলীয়া পলিটিক্স কৰিবলৈ আহিছোঁ আৰু পজিটিভ পলিটিক্স কৰিবলৈ আহিছোঁ, কামৰ ৰাজনীতি কৰিবলৈ আহিছোঁ। আৰু এই মঞ্চৰ যোগেদি মই আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই যি ডেভেলপমেণ্টৰ ডেফিনেশ্যন, যি ডেভেলপমেণ্টৰ সংজ্ঞা, এই সংজ্ঞাটো এষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। তেওঁৰ মতে তেওঁৰ এটা প্ৰশ্ন যে এখন দেশত বা এখন ৰাজ্যত বা এখন চহৰত বা এখন গাঁৱত এনেকুৱা কি বস্তু থাকিলে সেই দেশখনক ডেভেলপ দেশ, ডেভেলপ ৰাজ্য, ডেভেলপ চহৰ বা ডেভেলপ গাঁও বুলি কোৱা হয়। কিবা এটা পেৰামিটাৰ্ছ থাকিব লাগিব। আজি আমাৰ ঘৰ ডিমৌত বা কোনোবা শিৱসাগৰৰ এজন যদি ডিব্ৰুগড়ৰ মানুহ এজন যদি আপোনাৰ গাঁৱত আহে, তেওঁ কি দেখি ক'ব যে গাঁওখন উন্নত গাঁও হয়? কিবা এটা থাকিব লাগিব, কিবা এটা পেৰামিটাৰ্ছ থাকিব লাগিব। সেই পেৰামিটাৰ্ছটো আজিলৈকে ভাৰতীয় ৰাজনীতিত কোনো নেতাই ফিক্স কৰা নাই আৰু সেই কামটো কেৱল অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কৰিছে। আৰু আমি নন পলিটিকেল মানুহ হোৱাৰ পিছতো আমি ক'ব বিচাৰোঁ যে এইকেইটা পইণ্ট থাকিলে আমাৰ দেশ, আমাৰ গাঁও, আমাৰ চহৰখন আমি ডেভেলপ বুলি ক'ব পাৰিম। প্ৰথম নম্বৰ 1, যদি মোক কোনোবাই সোধে আপুনি আম আদমি পাৰ্টি কিয় কৰি আছে, মোৰ ওচৰত স্পষ্ট উত্তৰ আছে। আৰু মই আশা কৰোঁ আজিৰ এই মিটিঙৰ পিছত আপোনালোকৰ মনত বিভিন্ন ধৰণৰ ধাৰণা থাকিব পাৰে। সেই ধাৰণাবিলাকক লগত লৈ মোৰ কথাখিনি যদি এড কৰে আৰু যদি আপোনালোকে আৰু কিছুমান যদি এড কৰিব পাৰে, তেতিয়াহ'লে আপোনাক পাৰ্টিটো কৰাত বহুত সহজ হৈ যাব। হোৱাই আম আদমি পাৰ্টি? মোৰ ওচৰত 6টা-8টা পইণ্ট আছে, সেইকাৰণে মই আম আদমি পাৰ্টি কৰি আছোঁ। নম্বৰ 1, মোৰ চৰকাৰী স্কুলবিলাক এখন দামী প্ৰাইভেট স্কুলতকৈ ভাল হ'ব লাগিব, সেইকাৰণে মই আম আদমি পাৰ্টি কৰি আছোঁ। মোৰ গাঁৱৰ সেই চুকৰ একে ভিতৰৰ যিখন প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়খন ছেইণ্ট মেৰিজতকৈ ভাল হ'ব লাগিব, সেই বিদ্যালয়খন ডন বস্ক'তকৈ ভাল হ'ব লাগিব, সেই বিদ্যালয়খন মহৰ্ষি বিদ্যা মন্দিৰতকৈ ভাল হ'ব লাগিব। আমি কোনো প্ৰাইভেটৰ এগেইনষ্টত নহয়, কিন্তু প্ৰাইভেটবিলাক তাৰ কাৰণে হ'ব লাগে যাৰ ওচৰত দৰকাৰতকৈ বেছি পইচা আছে। আজি আপোনাৰ ওচৰত পইচা নাই, আপুনি যেনে তেনে পইচা এৰেঞ্জ কৰি চাইকেল এখন কিনিবলৈ চেষ্টা কৰিব, কিন্তু আপোনাৰ ওচৰত যদি বহুত বেছি পইচা আছে আপুনি গাড়ী কিনিব, তাৰপিছত আৰু কিবা এটা কিনিব। গতিকে শিক্ষা আৰু স্বাস্থ্য এই দুটা বস্তু প্ৰিভিলেজ হ'ব নালাগে। প্ৰিভিলেজ মানে দয়াৰ পাত্ৰ হ'ব নালাগে। আজি আপোনাৰ যদি কিবা ডাঙৰ বেমাৰ হৈছে, তেতিয়াহ'লে আপুনি মন্ত্ৰীৰ ওচৰত যাব, MLA ওচৰত যাব, ৰিকুৱেষ্ট কৰিব, মোক চিঠি এখন লিখি দিয়ক, মই GMCত যাব লাগে, মোক চিঠি এখন লিখি দিয়ক, মই এইমছত যাব লাগে। এই কামটো কেৱল ভাৰতত হয়, কেৱল অসমত হয়, আৰু কোনো দেশত নহয়। আপুনি মানুহ হিচাপে জন্ম লৈছে, পৃথিৱীত জন্ম লৈছে, গতিকে ডিগনিটি অফ লাইফ, সন্মানজনক জীৱন জীয়াই থাকিবৰ কাৰণে আপুনি কাৰো ওচৰত দয়াৰ পাত্ৰ হ'ব নালাগে। মোৰ ঘৰত কোনোবা মানুহ বেমাৰ হৈছে, মই কিয় মন্ত্ৰীৰ ওচৰত যাব লাগে, কিয় MLA ওচৰত যাব লাগে, কিয় মই ৰিকুৱেষ্ট কৰিব লাগে চিঠিখনত ছাৰ চাইন কৰি দিয়ক, মই এইমছত দেখাব লাগে? সেই ব্যৱস্থাটো আপোনাৰ শিৱসাগৰ যিখন মেইন জিলাৰ যিখন হস্পিটেল, সেই হস্পিটেলত সেই ব্যৱস্থাটো কিয় দিব পৰা নাই আজিলৈকে গভৰ্ণমেণ্টে? কিয় আজি আপোনাৰ চৰকাৰী স্কুলখন বেয়া কৰি থৈছে? আজি থাওৰা সমষ্টিত যদি চাই এখন স্কুল আছে ডিমৌত, সেই স্কুলখন ভাল বুলি চবেই জানে, গোটেই অসমৰ মানুহে জানে, কিন্তু বাকী যে থাওৰা সমষ্টিত যে 20খন পঞ্চায়ত আছে, আৰু 20খন পঞ্চায়তত নাই কমেও 300 পৰা 250 প্ৰাথমিক বিদ্যালয় আছে নাই কওক? এখন গাঁও পঞ্চায়তত 10ৰ পৰা 15লৈকে প্ৰাথমিক বিদ্যালয় আছে।
কিন্তু সেই 15টা প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত কোনখন প্ৰাথমিক বিদ্যালয়ে এই ছেইণ্ট মেৰিজক টক্কৰ দিব পাৰিব? কোনোবা আছে নেকি কওক? গতিকে এনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে আমি আম আদমি পাৰ্টি কৰি আছোঁ। আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই দিল্লীত চৰকাৰ বনোৱাৰ পিছত তেওঁৰ চৰকাৰী যিবিলাক স্কুল আছে, আজি চৰকাৰী স্কুলত ছুইমিং পুল আছে, আজি চৰকাৰী স্কুলৰ ভিতৰত জিম আছে, আজি চৰকাৰী স্কুলৰ ভিতৰত সেইবিলাক চব বস্তু আছে যিবিলাক ডন বস্কোত নাই, ছেইণ্ট মেৰিজত নাই, যিবিলাক এখন বৰ্ডিং স্কুলত নাই, সেইবিলাক আজি চৰকাৰী স্কুলত আছে। গতিকে আমাক চৰকাৰী স্কুলবিলাক ভাল লাগিব, সেইকাৰণে আমি আম আদমি পাৰ্টি কৰি আছোঁ। 2 নম্বৰ, আমাৰ চৰকাৰী হস্পিটেলবিলাক এখন দামী দামী প্ৰাইভেট হস্পিটেলতকৈ ভাল হ'ব লাগিব। আমাৰ চৰকাৰী হস্পিটেলবিলাক এপলতকৈ ভাল হ'ব লাগিব, মেক্সতকৈ ভাল হ'ব লাগিব, আৰু সন্মানজনক ট্ৰিটমেণ্ট, যি কোৱালিটি ট্ৰিটমেণ্ট আছে, ফ্ৰী অফ কষ্ট, এই ট্ৰিটমেণ্টটো আমি চৰকাৰীত পাব লাগিব, যাতে আমাৰ কোনো ধৰণৰ ডাঙৰ বেমাৰ যদি হয় তেতিয়াহ'লে আমাৰ ঘৰ মাটি বিক্ৰী কৰিবলৈ, গহনা বিক্ৰী কৰিবলৈ যাতে দৰকাৰ নপৰে, তাৰ কাৰণে আমাক এইটো লাগিব। আৰু এই কামবিলাক আমি এনেই ওপৰে ওপৰে কোৱা নাই, অৰবিন্দ কেজৰিৱালে কাম কৰি দেখুৱাইছে। যদি আপোনালোকৰ কোনোবা চিনাকি মানুহ আছে বা যদি কেতিয়াবা দিল্লী গৈছে তেতিয়াহ'লে এবাৰ গৈ দিল্লীৰ স্কুলবিলাক চাই আহিব। আপোনালোকে গম পাব যে কিমান ভাল স্কুল বনাইছে, কিমান ভাল হস্পিটেল বনাইছে। 3 নম্বৰ, 24 ঘণ্টা বিজুলী লাগিব, আৰু ঘৰবিলাকত আমি ইনভাৰ্টাৰ আমাক নালাগে। আজি দিল্লীত বিজুলী নাযায়, অথচ দিল্লীয়ে বিজুলী প্ৰডিউচ নকৰে, দিল্লীৰ নিজৰ বিজুলী নাই, বিজুলী উৎপাদন নকৰে, তেওঁলোকে বেলেগ ৰাজ্যৰ পৰা বিজুলী কিনি 24 ঘণ্টা বিজুলী দি আছে আৰু 200 ইউনিট ফ্ৰী বিজুলী দি আছে। 4 নম্বৰ, বিশুদ্ধ খোৱা পানী। ভাৰতীয় জনতা পাৰ্টি যেতিয়া চৰকাৰ আৰম্ভ হৈছিলে 2016 চনত, তেওঁলোকে ভিজন ডকুমেণ্টত লিখিছিলে যে অসমৰ 40% মানুহৰ ঘৰত বিশুদ্ধ খোৱা পানী নাই। গতিকে কোন জগৰীয়া যদি আপুনি বিশুদ্ধ খোৱা পানী দিব পৰা নাই। 5 নম্বৰ, ল এণ্ড অৰ্ডাৰ, ভাল ব্যৱস্থা, ন্যায়িক ব্যৱস্থা। পুলিচৰ সংখ্যা যিমান হ'ব লাগে সিমান পুলিচ হ'ব লাগে, যিমান জাজৰ সংখ্যা সিমান জাজৰ সংখ্যা হ'ব লাগে। আজি এটা কেছ কৰিলে সেই কেছটো বছৰে 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 চলি থাকে। চৰকাৰী উকিলৰ অভাৱ আছে, চৰকাৰী জাজৰ অভাৱ আছে। গতিকে এই সমস্যাবিলাক কেতিয়া দূৰ হ'ব? আনএমপ্লয়মেণ্টৰ সমস্যা। 6 নম্বৰ, অকল চাকৰি দিলেই আনএমপ্লয়মেণ্টৰ সমস্যা দূৰ হৈ নাযায়, চাকৰি দিয়াৰ এটা লিমিটেশ্যন আছে। তাৰ বাহিৰে আৰু বহুত ধৰণৰ পইচা ইনকম কৰাৰ, মানুহক এংগেজ কৰাৰ কিছুমান উপায় থাকিব লাগিব। আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই যি এণ্টাৰপ্ৰেনিয়ৰ যি পলিচি আনিছে, সেই পলিচিত যদি কোনোবা মানুহে বিজনেছ কৰিব বিচাৰিছে তেতিয়াহ'লে সেই যিটো ঘৰ ল'ব, সেই ঘৰৰ ভাড়াটো 50% ভাড়াটো গভৰ্ণমেণ্টে দিব। আপোনাক লাইচেঞ্চ উলিয়াব লাগে, আপোনাক ট্ৰেড লাইচেঞ্চ উলিয়াব লাগে, আপোনাক বিজনেছ কনচালটেণ্ট লাগে, আপোনাক চাৰ্টাৰ্ড একাউণ্টেণ্ট লাগে, আপোনাক GST উলিয়াই দিব লাগে। এই গোটেইখিনি উলিয়াই দিয়াৰ কামটো গভৰ্ণমেণ্টৰ পেনেল আছে, তেওঁলোকৰ গভৰ্ণমেণ্টৰ মানুহ আছে, তেওঁলোকে আপোনাক উলিয়াই দিব, আপোনাক বিজনেছ কৰাত সহায় কৰিব। আজি আমাৰ অসমত 94% মাটিত জলসিঞ্চনৰ ব্যৱস্থা নাই। মানুহ এবাৰ খেতি কৰে, তাৰপিছত খেতি নকৰে। আজি সৰিয়হ আপুনি 250 টকা মিঠাতেল কিনিবলগীয়া হৈছে, তাৰ কাৰণটো কি হৈছে? উৎপাদন কম, চাহিদা বেছি। গতিকে অসমত লাখ লাখ বিঘা মাটি পৰি আছে, কিন্তু আজিলৈকে কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা নহ'ব, যাৰ কাৰণে আজি মানুহবিলাক পিছ পৰি আছে। আৰু সকলো মানুহে চাকৰিৰ কাৰণে, চৰকাৰী চাকৰিৰ কাৰণে হাবাথুৰি খাই আছে। চৰকাৰী চাকৰিৰ এটা লিমিটেশ্যন থাকিব, কিন্তু তাৰ বাহিৰে বহুত এনেকুৱা কাম আছে যিবিলাক কাম কৰিলে মানুহে আগবাঢ়ি যাব পাৰিব। মূল্যবৃদ্ধি কিয় ৰিডিউচ হোৱা নাই, কিয় কম হোৱা নাই? তাৰ এটা মুখ্য কাৰণ আছে, ট্ৰান্সপৰ্টেশ্যন কষ্টটো বাঢ়িলে অট'মেটিকেলি আপোনাৰ বস্তুৰ দাম বাঢ়িব। আৰু ট্ৰান্সপৰ্টেশ্যন কষ্ট কিয় বাঢ়ি আছে? 2013-14 চনত যি পেট্ৰলৰ এক্সাইজ ডিউটি আছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, 9.5 টকা আছিলে, আজি 32 টকা আছে। চৰকাৰ এখন চলাবৰ কাৰণে যি ৰেভিনিউ লাগে, যি পইচা লাগে, সেই পইচাখিনি কেৱল আৰু কেৱল আজি পেট্ৰল ডিজেলৰ পৰা আৰু GSTৰ পৰা অনা হৈছে। গতিকে গভৰ্ণমেণ্টৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে, BSNLক বৰবাদ কৰি দিয়া হ'ল। গতিকে BSNLে যি পইচা ইনকম কৰিলেহেঁতেন, সেই পইচাৰে গভৰ্ণমেণ্টখন চলোৱাত সহায় হ'লহেঁতেন, হয়তো তেতিয়া ডিজেল পেট্ৰলৰ দাম ইমান নাবাঢ়িলেহেঁতেন। 2014 চনত যি খাৰুৱা তেল, সেই খাৰুৱা তেল আমাৰ US ডলাৰ হিচাপে যদি আপোনালোকে চায়, এক বেৰেলত 140 টকা পৰ্যন্ত পাইছিলে 2013-14 চনত।
কিন্তু সেই সময়ত পেট্ৰলৰ দাম আছিলে 65-66 ৰুপিজ। আজি কিন্তু যদি আপোনালোকে চায় 100 টকাতকৈ তলত দাম আছে। ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা তেলৰ দাম কম, কিন্তু আমাৰ ইয়াত আজি 106 টকা 107 টকা আমি পেট্ৰল দি কিনিবলগীয়া হৈছে। তাৰ কাৰণ এটাই আছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাইজ ডিউটিটো বহুত বেছি বঢ়াই থৈ দিছে। গতিকে এটা বস্তু যেতিয়া আপোনাৰ শ্ৰীৰামপুৰ বৰ্ডাৰৰ পৰা যেতিয়া শিৱসাগৰ আহি পাব, এই যে ইমান দীঘলীয়া জাৰ্ণি, যিটো পেট্ৰল ডিজেলৰ খৰচ, এই খৰচটো তেওঁলোকে সেই বস্তুৰ ওপৰত এড কৰিয়ে বিক্ৰী কৰিব। আৰু চিণ্ডিকেটবিলাকতো আছে, কাৰাপশ্যনবিলাকতো আছে, এইবিলাকতো চবেই জানে। গতিকে কিছুমান পলিচি ভাল কৰিব লাগিব, তেতিয়া গৈ সমস্যাবিলাক দূৰ হ'ব। আৰু দুটা ডাঙৰ সমস্যা আছে অসমত। বানপানী এটা সমস্যা আছে, এটা ইলিগেল মাইগ্ৰেশ্যনৰ সমস্যা আছে। বানপানী সমস্যাবিলাক আপোনালোকে দেখিব, পেপাৰে পত্ৰই পঢ়ি আছে। আপোনালোকে আজি সকলো ইয়াত ইউথ মানুহ বহি আছে, আপোনালোকে চাব যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা আহি ঘূৰি গৈছে। অসম গভৰ্ণমেণ্টে এইখিনি পইচা খৰচ কৰিব পৰা নাই, ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিব পৰা নাই, ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট দিব পৰা নাই, যাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচা ঘূৰাই লৈ যাবলগীয়া হৈছে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকক লৈ আম আদমি পাৰ্টীয়ে গাঁৱে গাঁৱে এৱাৰনেছ ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰি আছে। আৰু আপোনালোকে জানে যে আম আদমি পাৰ্টী অসমে 2014 চনতো 7খন লোকসভা ইলেকশ্যন খেলিছিলে। তাৰপিছত আমি এটা সৰু টিম হিচাপে লৈ গুৱাহাটীত আমাৰ ষ্টেট টিম এখন আছিলে। 2013-14 চনৰ পৰাই আমাৰ টিম আছে। আৰু আপোনালোকে যিসকল ছ'চিয়েল মিডিয়াত এক্টিভ তেওঁলোকে জানে যে আমি সকলো অসম বিৰোধী যিমান কাম আছে চবকে লৈ আমি প্ৰটেষ্ট কৰা, মেমৰেণ্ডাম দিয়া, এই কামবিলাক আমি কৰি আছিলোঁ। আৰু বহুত মানুহে আশা কৰি আছিলে যে কেতিয়া আম আদমি পাৰ্টীয়ে দিল্লী জিকিব, কেতিয়া আম আদমি পাৰ্টীয়ে পঞ্জাৱ জিকিব, আৰু কেতিয়া আম আদমি পাৰ্টী অসমত আহিব বুলি বহুত মানুহে ৰৈ আছিল। আমি যেতিয়া ছ'চিয়েল মিডিয়াত লিখোঁ তেতিয়া মানুহে আমাক সোধে এইটো চহৰৰ পাৰ্টি হয়, দিল্লীৰ মানুহখিনি পঢ়া লিখা মানুহ, দিল্লীৰ জনগাঁথনি বেলেগ, অসমৰ জনগাঁথনি বেলেগ, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আহি আছিলে। আমি বহুত মানুহক বুজাইছিলোঁ যে নহয়, আচল সমস্যাটো দুৰ্নীতি হয়। যদি দুৰ্নীতি ৰখাব পৰা যায় গাঁৱতো কাম কৰিব পৰা যাব। পিছত আপোনালোকে দেখিলে পঞ্জাৱ, এতিয়া পঞ্জাৱতো গাঁও আছে, অসমতো গাঁও আছে। যদি পঞ্জাৱত আম আদমি পাৰ্টী আহিব পাৰে, অসমত কিয় আহিব নোৱাৰে? পঞ্জাৱ আমি জিকিলোঁ, আৰু পঞ্জাৱ জিকাৰ পিছতেই এটা যেন ঢৌ এটা আহিছে আম আদমি পাৰ্টী, গোটেই ভাৰততে এটা ঢৌ এটা আহিছে, আৰু অসমতো সেই ঢৌ আহিছে। আৰু আপোনালোকে জানে যে আমি পৌৰসভা ইলেকশ্যন খেলিছিলোঁ, এটা লখিমপুৰত জিকিছোঁ, এটা তিনিচুকীয়াত জিকিছোঁ, আৰু ৰিচেণ্টলি গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন পৌৰ নিগমৰ নিৰ্বাচনত আমি এটা চিট জিকিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোক জানে যে যোৱাকালি যি কটন ইউনিভাৰ্চিটি আৰু প্ৰতিদিন টাইমৰ এটা ছাৰ্ভে কৰা হৈছিলে, আৰু সেই ছাৰ্ভেত অসমৰ মানুহে আমাক 32% অসমৰ মানুহে আমাক ছাপোৰ্ট কৰি আছে আজিৰ ডেটত। বিজেপিক 39% মানুহে ছাপোৰ্ট কৰি আছে, তেওঁলোকে ৰুলিং পাৰ্টিত আছে, ডেফিনেটলি কৰিব। কিন্তু আমাৰ প্ৰতি যে মানুহৰ ইমান মৰম, ইমান আদৰ এই বাঢ়িছে, কিয় বাঢ়িছে? তাৰ এটাই কাৰণ আছে যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি কামৰ ৰাজনীতি, যি স্কুল বনাইছে, যি হস্পিটেল বনাইছে, যি বিজুলী দিছে, পানী দিছে, এই ভাল ভাল কামবিলাকৰ কাৰণে অসমৰ ৰাইজেও বিচাৰিছে যে আম আদমি পাৰ্টীৰ নিচিনা এটা পাৰ্টি আহক, আৰু তেওঁলোকে যি ফেচিলিটি দিল্লীত দিব পাৰিছে সেই ফেচিলিটিখিনি অসমতো আমি যাতে পাব পাৰোঁ।